হেল্ল' বন্ধুসকল, আপোনালোকে নিশ্চয় অৱগত যে স্মাৰ্ট মিটাৰৰ দ্বাৰা কেনেদৰে লুণ্ঠন ৰাজ চলাই আছে। সমগ্ৰ ৰাজ্য জুৰি স্মাৰ্ট মিটাৰ লুণ্ঠন ৰাজৰ ভুক্তভোগী লাখ লাখ মানুহ। এই স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আজি জনসাধাৰণ জাগিব লাগে আৰু এই স্মাৰ্ট মিটাৰ সলনি কৰি পুনৰ পুৰণা মিটাৰ লগোৱাৰ ব্যৱস্থা কৰিব লাগে। এই আহ্বান আমাৰ চৰকাৰৰ ওচৰত। আজি মই স্মাৰ্ট মিটাৰৰ লুণ্ঠন ৰাজৰ এক বাস্তৱ ছবি আপোনালোকৰ মাজত তুলি ধৰিছোঁ। চাওক মোৰ এই ভিডিঅ'টো। স্মাৰ্ট মিটাৰ লগোৱাৰ আগত কিমান আহিছে, মিটাৰ লগোৱাৰ পিছত কিমান আহিছে, মই সেইটো দেখাই দি আছোঁ। মোৰ মে' মাহত 2023 মে' মাহত আহিছে মোৰ 319 টকা আৰু 2024 মে' মাহত আহিছে 1000। 2023 জুন মাহত আহিছে 447 টকা আৰু 2024 জুন মাহত 1000 টকা। 2023 জুলাই মাহত আহিছে 529 টকা। সেই হিচাপত একেটা মাহতে 1000 টকাকৈ দুবাৰ, মতলব 2024 জুলাই মাহত 2000 টকা। 2023 আগষ্ট মাহত আহিছে 713 টকা আৰু 2024 আগষ্টত অলৰেডি 700 টকা কমপ্লিট হৈ গ'ল। 700 টকা আহি শেষ হৈ গ'ল। এতিয়া আকৌ এবাৰ বঢ়াব লাগিব, 100 টকা বাকী আছে আৰু এতিয়ালৈকে মাহটো কমপ্লিট হোৱা নাই। 2023 এই 4 মাহত 2008 টকা হৈছিলে আৰু 2024 এই 4টা মাহতে 4700 টকা হৈছে। মাত্ৰ ডাবলতকৈ আৰু বেছি মানে খৰচ হৈ গ'ল, ডাবলতকৈ আৰু বেছি হৈ গ'ল। কেনেকৈ লুণ্ঠন ৰাজ চলাই আছে আপোনালোকে এই বাস্তৱ ছবিখন চালে আপোনালোকে গম পাব কেনেকৈ স্মাৰ্ট মিটাৰে লুণ্ঠন ৰাজ চলাই আছে। এতিয়া আপোনালোকে চাব যে মাহত মানে প্ৰত্যেক দিনা কিমান ইউনিট মোৰ মানে খৰচ হৈ আছে, সেইটো চাবলৈ মই আজি আপোনাৰ মাজত দেখুৱাইছোঁ যে প্ৰত্যেক দিনা কিমান ইউনিট গৈ আছে মোৰ। আগতেতো কিমান গৈছে এইটোতো আপোনালোকে দেখিছে, কিমান হিচাপত আহিছে পইচাটো। এতিয়া চাই লওক আপোনালোকে। 31 জুলাইত মোৰ ইউজ হৈছে 30 ইউনিটছ। ইটছ নট পচিবল। এইটোতো হ'বই নোৱাৰে, য'ত মোৰ প্ৰতি মাহতে এভাৰেজ 5.6 এনেকুৱা ইউনিট মোৰ মানে ইউজ হয়। এভাৰেজ 6 ইউনিট 7 ইউনিট ইউজ হয়। 30 এইটো কেনেকৈ দিলে মই মানে এতিয়ালৈকে গম পোৱা নাই কেনেকৈ এইটো ইউজ হ'ল। 30 মোৰ এভাৰেজ যিহেতু ডেইলি 7.7 হৈ যায়, 7 ইউনিটত 8 ইউনিটত মোৰ হৈ যায়, তো 30 কেনেকৈ ইউজ হৈ যায়। মোৰ ইউজখিনি স্ক্ৰীনশ্বটখিনি চালে গম পাব যে মোৰ ডেইলি কিমান খৰচ হৈ আছে। মেক্সিমাম হ'লে মানে এভাৰেজ হৈ যায় 7ৰ পৰা 8ৰ ভিতৰত হয়, ওপৰত নাযায় এভাৰেজ ধৰিলে। বাট কেনেকৈ মই গমেই পোৱা নাই যে 30 কেনেকৈ হয়। কেতিয়াবা দেখোন 30, 16, 28, 20 এবভ হৈ যায়, মানে ডাবল নহয়, ডাবলতকৈ বেছি যায়।